Hello guys, মই দীপজ্যোতি আৰু আপোনালোকে চাই আছে অনলি এন্টাৰটেইনমেন্ট চেনেল। সো আজি আমি এটা টপিকৰ ওপৰত আমি কথা পাতিবলৈ ওলাইছো। আপোনালোকে হয়তো অলৰেডি আপোনালোকে দেখিছে যে থাম্বনেলত কিহৰ ওপৰত কি টপিকৰ ওপৰত আসলতে ভিডিওটো বনিবলৈ গৈ আছে। সো প্ৰথম কথা হৈছে আপোনাৰ যিসকল নতুন ব্যক্তি হয়, নতুন ইউটিউবাৰ হয়, তেখেতসকলৰ বাবে বেসিক্যালি এই ভিডিওটো। তো নতুন ইউটিউবাৰসকলে কি কৰে একচুয়ালি ভিডিওটো বনোৱাৰ পিছত তেখেতসকলে কিছুমান মিউজিক বা অন্য কিছুমান গান তাত দিয়াৰ কাৰণে তো কি হয় কপিৰাইট ক্লেম আহে। তো সেই কপিৰাইট ক্লেমটো আমি কেনেকৈ তাৰ পৰা উঠাব পাৰিম তাৰ বিষয়ত আলোচনা কৰিম আমি আসলতে। তো এতিয়া কপিৰাইট ক্লেমটো উঠাবৰ কাৰণে কিভাৱে উঠাব লাগিব, ক'ত কেনেকৈ কি কৰিব লাগিব সেইখিনি আপোনালোকে চাই থাকক। মই আপোনালোকক দেখুৱাই দি আছোঁ। প্ৰথমতে যদি আপোনাৰ লেপটপ আছে তেতিয়াহ'লে বেসিক্যালি বেছি সুবিধা হয়, লেপটপ বা ডেস্কটপ যদি হয়। তো মোবাইলত কেনেকৈ কৰিম নেক্সট ভিডিঅ'ত আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। প্ৰথমতে আপোনালোকে গুগল ক্ৰমটো অপেন কৰিব। তো গুগল ক্ৰম অপেন কৰাৰ পিছত তো ইয়াতে আপুনি সাৰ্চ কৰিলে আপুনি youtube.com বুলি আপোনালোকে সাৰ্চ কৰিব। তো মই অলৰেডি আগতে সাৰ্চ কৰি থৈ দিছিলোঁ youtube.com। তো youtube.com আপুনি ক্লিক কৰিব। তো youtube.com ক্লিক কৰাৰ পিছত আপোনাৰ ইফালে লেফ্ট সাইডে আহি আছে ইউটিউব ষ্টুডিঅ'। তো এই ইউটিউব ষ্টুডিঅ'ত আপোনালোকে ক্লিক কৰিব। তো ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ এই ইণ্টাৰফেচটো খুলিব। এই ইণ্টাৰফেচটো খোলাৰ পিছত ইয়াতে আপোনাৰ যিমান ভিডিঅ' আছে সেই ভিডিঅ'কেইটা ইয়াত আহি যাব। তো ইয়াত দেখিছে আপোনালোকে তলত ভিডিঅ' আহি আছে। তো ইয়াতে আহি আছে আপোনাৰ গো টু ভিডিঅ'ছ ওপৰত দেখিছে, এইটো গো টু ভিডিঅ'ছ। মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইটো। তো ইয়াত আছে ভিডিঅ', এইবিলাক ভিডিঅ' আহি আছে গোটেইখিনি। তো ইয়াতে আপোনাৰ গো টু ভিডিঅ'ছ আছে। তো গো টু ভিডিঅ'ছত যোৱাৰ পিছত তো আপোনাৰ যিমান ভিডিঅ' আছিলে সেই গোটেইখিনি ভিডিঅ' আপোনাৰ আহি গৈছে আৰু কিছুমান আপোনাৰ ডিটেইলছো এটা চাব পাৰিব। তো আপোনালোকৰ ভিউজ কিমান আছে, কমেণ্ট কিমান আছে, কি আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তো তাৰপিছত এতিয়া মেইন প্ৰব্লেমটো হৈছে কি ইয়াত লেখা আছে আপোনাৰ ৰেষ্ট্ৰিকশ্যনছ। তো এই ৰেষ্ট্ৰিকশ্যনত গৈ পেলাই তলত আপোনালোকে চাব আপোনাৰ যি প্ৰব্লেমটো হৈছে কপিৰাইট ক্লেম। চ' কপিৰাইট ক্লেম বৰ্তমান মোৰ 3টা আছে ইয়াত, 1 2 3টা। তো এই কপিৰাইট ক্লেমটো মই এতিয়া উঠাব লাগিব। ক'ত কি হৈ আছে গোটেইটো মই দেখুৱাই দিছোঁ। তো ইয়াতে আপোনাৰ যিটো কাৰ্চিন আছে, কাৰ্চিনটো আপুনি কোনো ক্লিক কৰিব নালাগে, জাষ্ট কপিৰাইটত আপুনি ওপৰত উঠাই দিলেই হ'ল। তেতিয়া আপোনাৰ চি ডিটেইলছ বুলি আহি যাব। তো চি ডিটেইলছ অহাৰ লগে লগে চি ডিটেইলছত আপোনালোকে ক্লিক কৰিব। তো চি ডিটেইলছত ক্লিক কৰাৰ পিছত এই ইণ্টাৰফেচটো খুলিব। এই ইণ্টাৰফেচটো খোলাৰ পিছত আপোনাৰ যিটো ভিডিঅ' আছে প্ৰব্লেমটো ক'ত তো আপোনাৰ দেখুৱাই দিব। তেতিয়া ইয়াত দেখাই আছে যে ইয়াত 3 ছেকেণ্ডৰ পৰা 1 মিনিট 43 ছেকেণ্ডলৈকে, মানে 3 মিনিটছৰ পৰা 1 মিনিট 43 ছেকেণ্ডলৈকে আপোনাৰ সম্পূৰ্ণ এইটো এটা ৰাভা সং আছিলে, ৰাভা সংগীত আছিলে। তো সেইবাবে সম্পূৰ্ণ গানটো কপিৰাইট বুলি ইয়াতে দি আছে। তো এই বস্তুটো আমি যদি মিউট কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব, ইয়াত এইফালে ৰাইট ছাইডত আপোনাৰ একশ্যনৰ ওপৰত ৰাইট ছাইডত ইয়াত তলত আহি আছে চিলেক্ট একশ্যন। তো চিলেক্ট একশ্যন ক্লিক কৰাৰ লগে লগে এতিয়া আপুনি গানটো কি কৰিব, সম্পূৰ্ণ গানটোতো আপুনি কাটি দিব নোৱাৰে। ইয়াতে এনেই কাটা অপশ্যন আহে কাৰণ এইটো দীঘল কাৰণে কাটি দিবলৈ কাৰণে অপশ্যন অহা নাই। ইয়াত কি কৰিছে ৰিপ্লেচ ছং, আপুনি অন্য ছং ভৰাব পাৰে। এতিয়া মই এই গানটোত অন্য ছং ভৰাব নোৱাৰোঁ, সেইবাবে মই তাত ক্লিক নকৰোঁ। তো সেইকাৰণে কি কৰিম, মোৰ গোটেই গানটো এইটো মই মিউট কৰি দিব পাৰোঁ। তো মই আপোনাক দেখুৱাই দিছোঁ, আপোনালোকে যদি কৰে অন্য ছং বা অন্য মিউজিক আপোনালোকে ভৰাই দিব পাৰে, বাট মই গানটো মিউট কৰি দিম। তো মিউট ক্লিক কৰি দিয়াৰ লগে লগে মিউট হৈ গ'ল। মিউটৰ এই অপশ্যনটো আহিলে, অপশ্যন অহাৰ পিছত ইয়াতে তলত আপোনালোকে চাব যে ষ্টাৰ্ট টাইম তো আপোনাৰ 0.2 यानी कि 2 ছেকেণ্ডৰ পৰা 1 মিনিট 43 ছেকেণ্ডলৈকে আপোনাৰ সম্পূৰ্ণ প্ৰব্লেম হৈ আছে। তো মিউট ছং অনলি ইয়াত লেখা আছে তলত চাব পাৰে। তো মিউট ছং অনলি আহি আছে। তো এই মিউট ছং অনলিত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যিটো কণ্টিনিউ বুটাম আছে, ইয়াত কণ্টিনিউ যিটো লেখা আছে তো কণ্টিনিউত আপুনি প্ৰেছ কৰিব। তো প্ৰেছ কৰাৰ লগে লগে এইটো মিউট ছং অনলি বুলি আহি গ'ল। তাৰপিছত আপোনালোকে এই যিটো মিউট অপশ্যন আছে তো মিউট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ লগে লগে এই ইণ্টাৰফেচটো খুলিব। তো আপোনালোকে ৱেইট কৰিব লাগিব, মিনিমাম হয়তো 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় আপোনাৰ লাগিব, 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগিব। এইটো আপুনি ৱেইট কৰিব লাগিব। তো এইটো এনেকৈ ৰাখি দিব। তাৰপিছত 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছত এইটো ক্লিয়াৰ হৈ যাব। তো ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ কিন্তু এতিয়া যিহেতুকে মই মিউট অপশ্যনটো দবাইছোঁ, তো মিউট অপশ্যন দবাৰ লগে লগে তো এই সম্পূৰ্ণ গানটো মিউট হৈ যাব। ইয়াতে কোনো ধৰণৰ গান নাবাজিব। যদি আপোনালোকে অন্য গান চিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে তাত আপুনি ক্লিক কৰি পেলাই তাৰ ওপৰত যিটো অপশ্যন আছিলে সেইটো ক্লিক কৰিলে আপুনি অন্য গান চিলেক্ট কৰিব পাৰিব। ঠিক আছে, অ'কে, থেংক ইউ। চ' আজি ভিডিঅ'টো নিশ্চয় আশা কৰোঁ ভাল পাব আপোনালোকে চাই, কোনো প্ৰব্লেম থাকে। কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণ নতুন ইউটিউবৰ কাৰণে বনোৱা হৈছে, কাৰণ পুৰণা যিসকল ইউটিউবাৰ আছে তেখেতসকলে অলৰেডি জানে। আৰু এই প্ৰব্লেমটো ময়ো নিজে ফেচ কৰিছোঁ যিহেতু, সেইবাবে আপোনালোকক মই জনাব পাই বৰ সুখী হৈছোঁ যাতে আপোনালোকে এই প্ৰব্লেমৰ পৰা চলিউশ্যন পায়। অ'কে, থেংক ইউ।